নমস্কাৰ বন্ধুসকল, মই হলো বিজিত হাজৰিকা আৰু কালি ৰাতিপুৱাই আমাৰ মাজত এটা বহুত দুখ লগা খবৰ আহি পৰিছে। খবৰটো হৈছে গহপুৰৰ এজন ৰোষ্টাৰ যাৰ নাম আছিল MP ৰোষ্টাৰ, তেখেতৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছে পানীৰ মাজত। 18 তাৰিখে নিশা আলি আই লৃগাঙৰ ফাংচন চাম বুলি তেওঁ নিজৰ গাঁৱৰ পৰা আন এখন গাঁৱলৈ ওলাই আমাৰ লগত তেওঁৰ গাঁৱৰ দুজনমান ল'ৰা আছে। আমি তেখেতলোকৰ পৰা জানিম যে তেওঁলোক কোন জেগাত গৈছিল, লগত কেইজন গৈছিল। আহক আমি তেখেতলোকৰ পৰা জানি লওঁ। এয়া আমাৰ লগত আছে দীপু পেগু। আমি তেখেতলোকৰ পৰা জানিম আচলতে ঘটনাটো হৈছিল কি। দীপু, তুমি কোৱাচোন তেওঁৰ বিষয়ে অলপমান। নমস্কাৰ, মোৰ নাম শ্ৰী দীপু পেগু। MP ৰোষ্টাৰ বিষয়ে কি কওঁ আৰু ইয়াৰ ক'বলৈ ভাষাই নাইকিয়া হৈছে। মই ইমান আছামিজতে ক'ব নাজানো, মই বেছিকে কৈ আছো, আপোনালোকে কেনে কৰিবা। Doin ko no ako ng magkuyan gahum ko ay dagay arway pa video mo dagay ako yun man dagay rok ka je ngolu ko rok ka je ngolu dungko amo so pa gopur to pa so gopur bortamri lokosaro pa night camp ko gugela tani de tani bulak to amok dead body dem ngolu kundo boma ba dong ko intole orok bikoy mo sukin ba je tani dem bitinge do gela bu asilo susima নিশ্চয় বুং টানি কো মোক এটা নাম লেট গাপ পারা কারণ দুঃখ হইছে বুক জ্যাকেট গান একদম ভূপেন লালে তা ভূপেন নামটা টুকরো সিন কো দুং অরক বিকই আপুঙ্গা জেনিবা ngulu মিসিং টাকা মকল কো সজিয়া তো বুরিলো দুনে টাকা মং আপুং বুরিসু টিএমপি কে লক ধরি আপুং ngulu tan lupa যে এরম ngulu আপুং নিয়াই দেম লাগি আপ কারণ এরম বু হইছে তিনগে লা বু সুমকে সুসিবাং আরো সিপের মনে বেশি সুমাং টানি রং কিটা এইটোৰ গতিকে আপুঙে নলু টিএমপি কে টানিলে মোৰ উপাৰ যে বেংগলোৰ নাইট কাংকো পাঞ্চনাৰা অকক টানিলে বুয়েট গেলা তিউবকা যে টানিলে আপুঙে মাগাপ টকা আপুঙে এৰম কিয়াল টকা টানিৰক লাম্বম সিলেম লবা গলো আৰু মিছা উন্দম পায় গুপন্দা এৰম দুগেন গম হৰু ইয়াৰ বিষয়টো কি কো আৰু MP ৰোষ্টাৰ বোলে সবে চিনি পায়। এইজনে এন্টাৰটেইনমেন্ট কাৰণে পুৰা ভিডিঅ' এটা বনাইছিলে আৰু ভাল পাইছিলে ইয়াৰ ভিডিঅ'। আমি শুনিবলগীয়া হৈছে এনেকুৱা যে ই পাঞ্চন চাবলৈ গৈছিল, আমাৰ তৰু কুটুম আছিলে আছিলে। তাৰপিছত ইয়াৰ পাঞ্চন হোৱাতে ইয়াৰ পৰা হওঁতে ইয়াৰ ঘৰত খাওঁতে এটা ডেড বডি পাইছোঁ আমি। তেওঁ কৈছে যে তেওঁৰ বিষয়ে ক'বলৈ একো ভাষা নাই। তেওঁ অকণমান মানুহৰ মুখত হাঁহি বিৰিঙাবৰ কাৰণে বহুত ধুনীয়া ধুনীয়া সুন্দৰ ভিডিঅ' আমাৰ মাজত প্ৰস্তুত কৰিছিল। আৰু আমি জানিব পোৱা মতে তেওঁ সেইদিনা অলপ নিচা কৰিছিল, হয়নে? হয়। আৰু তেওঁৰ লগত কেইজন ল'ৰা গৈছিল? ইহঁতৰ লগত যে গাঁৱৰ মানুহ চবেই আছিলে চাগে। ইহঁতে ট্ৰেক্টৰ লৈ গৈছিলে বোলে। তাৰপিছত এই নদী আছে নহয়, সৰু নদী এটা আছে, ইহঁতে এইটো কাৰণে ট্ৰেক্টৰ লৈ গৈছিলে ইহঁতে চাগে। তাৰপিছত এই ট্ৰেক্টৰ নমাৰ পিছতে ইহঁত লগৰীয়াকেইটাই বোলে গৈছিলে MP ৰোষ্টাৰ আহিছে বোলে খাবলৈ, এনেকুৱা মানে লৈ গৈছিলে বোলে। হয়, মানে মদ খাবলৈ লৈ গৈছিলে বোলে। হয়, তাকে অন্তৰ কৰাইছোঁ যে এইবিলাক মানুহত মোৰ হিচাপত এইবিলাক মানুহক ধৰিব লাগে। তাৰপিছত ক'ত খুৱাইছিলোঁ, ক'ত কি লৈ গৈছিলোঁ, হয়, এইবিলাক সোধা পোছা কৰিব লাগে বুলি কৈছোঁ। আৰু হয়, আমি জানিব পোৱা মতে তেওঁ নিচা কৰি নিজৰ হোজ হেৰুৱাই পেলাইছিল আৰু তেওঁক খুৱাই থৈ তেওঁৰ লগৰ কেইজন ফাংচন চাবলৈ গৈছিল। তেওঁলোক উভতি আহি তেওঁক বিচাৰি নোপোৱাত পুলিচ প্ৰশাসনক খবৰ দিছিল আৰু পাছদিনাখন ৰাতিপুৱা তেওঁ মৃতদেহ উদ্ধাৰ হয় পানীৰ মাজত, হয়নে? হয়। এতিয়া সকলোতকৈ আচৰিত কথাটো হৈছে কি, তেওঁ এইটো হয়তো আকস্মিক দুৰ্ঘটনা হ'ব পাৰে, কিন্তু যদি এইটো আকস্মিক দুৰ্ঘটনা হয় তেন্তে হ'লে তেওঁ পিন্ধি থকা জাম্পাৰটো চোলাটো ফাটি আছে কেনেকৈ, আৰু তেওঁ মূৰত এটা আঘাত কৰা কিবা গধুৰ বস্তুৱে আঘাত কৰাৰ নিচিনা এটা চিন আছে। আমি আপোনালোকক তেওঁৰ ভিডিঅ' ক্লিপটো দেখুৱাম। Halo. MP ৰোষ্টাৰ মৃত্যুৰ খবৰটো শুনি অকণমানো মনত দুখ প্ৰকাশ কৰিছে, দুখ পাইছে, তেন্তে হ'লে কমেণ্টত আপোনালোকে লিখক জাষ্টিছ ফৰ MP ৰোষ্টাৰ। আমি সকলোৱে আশা কৰিম যে MP ৰোষ্টাৰৰ আত্মাই সদ্গতি পাওক আৰু তেওঁৰ এই গোটেই ঘটনাটোৰ এটা উচিত তদন্ত হয় যাতে। থেংক ইউ।